হে গাইজ ৱেলকাম টু ষ্টাডি আছাম আপোনালোক সকলোকে মোৰ চেনেল ষ্টাডি আছামলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি আমি এই ভিডিঅ'খনত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সম্পৰ্কে কিদৰে এখন ৰচনা লিখিব লাগে সেই সম্পৰ্কে আলোচনা কৰিম। আহক পলম নকৰাকৈ আজিৰ এই ভিডিঅ'খন আৰম্ভ কৰোঁ। এই ৰচনাখন লিখোঁতে প্ৰথমতে আৰম্ভণি লিখিম, দ্বিতীয়তে শিক্ষা আৰু কৰ্মজীৱন সম্পৰ্কে লিখিম, তৃতীয়তে আমি লিখিম সাহিত্যিক অৱদান আৰু চতুৰ্থতে আমি সামৰণি লিখিম। আৰু এনেদৰে চাৰিটা স্তৰ অন্তৰ্ভুক্ত কৰি আমি আজিৰ এই ৰচনাখন সমাপ্ত কৰিম। আৰম্ভণি। লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া যুগৰ সৃষ্টিকাৰী লেখক। বৈষ্ণৱ যুগৰ পিছত আধুনিক যুগৰ আৰম্ভণিৰ পৰা দ্বিতীয় মহাযুদ্ধৰ আগলৈকে প্ৰায় অৰ্ধ শতাব্দী কাল অসমীয়া সাহিত্যতে বেজবৰুৱা যুগ বুলি ক'লেও অত্যুক্তি নহয়। বেজবৰুৱা অসমৰ এটা ঐতিহ্যমণ্ডিত অভিজাত পৰিয়ালৰ বংশধৰ। তেওঁ পিতৃ দেৱতা ডাঙৰীয়া দীননাথ বেজবৰুৱা শেষ আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহৰ ৰাজবৈদ্য আছিল। ব্ৰিটিছৰ দিনত তেখেতে প্ৰথমে চিৰস্তাদৰ আৰু পিছত মুন্সিফ হৈছিলগৈ। দেউতাক নগাঁৱৰ পৰা বদলি হৈ নাৱেৰে সপৰিয়ালে বৰপেটালৈ ভটিয়াই আহোঁতে বাটত নগাঁৱৰ আহতগুৰি নামৰ ঠাইত নাৱৰ বুকুতে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয়। বেজবৰুৱাৰ নিজৰ ভাষাতে ক'ব লাগিলে সেয়ে তেখেতে ভূমিষ্ঠ নহয়, নৌকাস্থহে হৈছিল। ইংৰাজীৰ 1868 চনৰ 19 নৱেম্বৰ। লক্ষ্মী পূৰ্ণিমাত জন্ম হোৱা বাবে হেনো তেওঁৰ নাম লক্ষ্মীনাথ ৰখা হৈছিল। চৰকাৰী কামত দেউতাক অসমৰ নানান ঠাইত কটাবলগীয়া হৈছিল আৰু দেউতাকৰ লগতে বেজবৰুৱাৰো অসমৰ নানান ঠাই দেখাৰ আৰু জনাৰ সৌভাগ্য ঘটিল। শিক্ষা আৰু কৰ্মজীৱন। বেজবৰুৱাদেৱ সৰুৰে পৰা অনুসন্ধিৎসু আৰু সৰ্মবেক্ষণশীল স্বভাৱৰ আছিল। পঢ়াশালীয়া লিখা পঢ়াতকৈ হাতে কামে শিক্ষা আৰু খেল ধেমালিৰ প্ৰতিহে তেখেতৰ আধুনিক অনুৰাগী আছিল। সেয়েহে ছাত্ৰ হিচাপে তেখেত চকুত পৰা বিধৰ নাছিল। ইংৰাজী 1886 চনত শিৱসাগৰৰ হাইস্কুলৰ পৰা পৰীক্ষাত উত্তীৰ্ণ হৈ কুৰিটকীয়া জলপানী লৈ তেখেতে কলিকতাৰ কলেজত পঢ়িবলৈ যায় আৰু 1908 খ্ৰীষ্টাব্দত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা তেখেতে স্নাতক উপাধি লাভ কৰে। ইংৰাজী সাহিত্যৰ M.A. আৰু আইনৰ পৰীক্ষা দিবলৈও তেখেতে সাজু হৈছিল। কিন্তু বিশ্ববিদ্যালয়ৰ পৰীক্ষা সংক্ৰান্ত নীতিৰ আসোঁৱাহ দেখি তেখেতে আইন পৰীক্ষা নিদিলে। অসম চৰকাৰে তেখেতক তিনিবাৰ মুন্সিফ শব্দ মচাতো তেখেতে তাক গ্ৰহণ নকৰি স্বাধীনভাৱে ব্যৱসায় কৰিবলৈ মন মেলিলে। বেজবৰুৱাদেৱে প্ৰথমতে অসমৰ স্বনামধন্য ব্যৱসায়ী হাউদ ভোলানাথ বৰুৱাদেৱৰ লগত মতীয়াভাৱে কাঠৰ ব্যৱসায় কৰিবলৈ লয়। পিছত ভোলানাথ বৰুৱাদেৱৰ এৰি বোৰ্ড কোম্পানীত বছৰ দিয়েকে কাম কৰি উৰিষ্যাত সম্বলপুৰত নিজাকৈ কাৰবাৰ কৰে। আগৰ দৰে আয় নহ'লেও এই কাৰবাৰ কৰিয়েই তেখেতে স্বচ্ছলতাৰে চলিব পাৰিছিল। ইংৰাজী 1999 চনত 23 বছৰ বয়সত বেজবৰুৱাদেৱে কলিকতাৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ প্ৰজ্ঞাসুন্দৰী দেৱীৰ সান্নি গ্ৰহণ কৰে। এখেতে এগৰাকী দুখী মহিলা আৰু আদৰ্শ গৃহিণী আছিল। 1938 চনৰ 29 মাৰ্চ তাৰিখে অসমীয়া সাহিত্যৰ কাণ্ডাৰী সব্যসাচী বেজবৰুৱাই ডিব্ৰুগড়ৰ জোৱায়েক ৰোহিণী বৰুৱাৰ ঘৰত নৰদেহ ত্যাগ কৰে। সাহিত্যিক অৱদান। বেজবৰুৱা আছিল আগশাৰীৰ জাতীয়তাবাদী লেখক। কলিকতাৰ কলেজত পঢ়ি থকা কালতে তেখেতে প্ৰিয় বন্ধু চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু ৰজনীকান্ত বৰদলৈ আদিৰ লগ লাগি জোনাকী নামৰ এখন মাহেকীয়া কাকত উলিয়ায়। জোনাকীৰ পাততে তেখেতে বাঁহী নামৰ মাহেকীয়া কাকত এখন উলিয়ায় আৰু তেখেতে মৃত্যুৰ পাছতো তেখেতৰ সুযোগ্য ভতিজাক মাধৱচন্দ্ৰ বেজবৰুৱাৰ সম্পাদনাত 1945 চনলৈকে এই কাকতখন ওলাই থাকে। নাটকীয় উপন্যাস, চুটিগল্প, কবিতা, জীৱনী, গহীন আৰু লঘু ৰচনা, সমালোচনা আদি সাহিত্যৰ প্ৰায় সকলো দিশতে বেজবৰুৱাদেৱে পূজন বিধৰ বৰঙণি আছিল। চক্ৰধ্বজ সিংহ, বেলিমাৰ, জয়মতী আদিৰ তেখেতৰ উল্লেখযোগ্য নাটক। জয়মতী নাটকৰ ডালিমী তেখেতৰ অনবদ্য সৃষ্টি। সুৰভি, জোনবিৰি, সাধুকথা, কেহুকলি তেখেতৰ চুটিগল্পৰ সংগ্ৰহ। তেখেতে অসমীয়া সাহিত্যৰ প্ৰথম চুটিগল্পৰ লেখক। অসমীয়া সাধুকথাৰ সূচিত ঢালি ইংৰাজী চুটিগল্পৰ আদৰ্শত তেখেতৰ এইবিধ সাহিত্যৰ সৃষ্টি কৰিছিল। নাটক আৰু চুটিগল্পৰ উপৰিও ডাঙৰীয়া দীননাথ বেজবৰুৱা, শ্ৰী শ্ৰী শংকৰদেৱ মাধৱদেৱ, মোৰ জীৱন সোৱৰণ আদি জীৱনী গ্ৰন্থ, পদুম কুঁৱৰী উপন্যাস আৰু কদমকলি নামৰ এখন কবিতা পুথি ৰচনা কৰিছিল। তত্ত্বকথা ৰচনা, ককাদেউতা আৰু নাতিলৰা, বুঢ়ী আইৰ সাধু, পুৰণি সাধু কথাৰ সংগ্ৰহ, জুনুকা এখন শুৱলা শিশু গ্ৰন্থ।
কৃপাবৰ বৰবৰুৱাৰ নাম লৈ তেখেতে এলানি খুহুতীয়া বংগপুথিও ৰচনা কৰিছিল। সেইবোৰৰ ভিতৰত কৃপাবৰ বৰবৰুৱা কাকতৰ টোপোলা, বৰবৰুৱাৰ উভতনি, বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি, বুলনি আদি উল্লেখযোগ্য। কৃপাবৰ বৰবৰুৱাৰ নাম লৈ তেখেতে তেখেতৰ এই ৰচনাৰাজি আৰু ধেমেলীয়া নাটকাৱলী নোমল পাচনি, লিটিকাই, চিকৰপতি নিকৰপতি আদি সাহৰী মৰা এইবোৰ গ্ৰন্থত আমি অসমীয়া সমাজৰ দোষবোৰ ভেঙুচালি কৰি সমাজখনক শুদ্ধ কৰাৰ প্ৰয়াস দেখা যায়। সামৰণি: বেজবৰুৱা এগৰাকী ব্যক্তিত্বসম্পন্ন পুৰুষ আছিল। কুৰি শতিকাৰ মাজভাগলৈকে তেখেতৰ লিখনি আৰু ব্যক্তিত্বৰ প্ৰভাৱ নপৰা অসমীয়া সাহিত্যক নাই বুলিবই পাৰি। তেখেতৰ লিখনি আছিল নিভাঁজ, বলিষ্ঠ আৰু প্ৰভাৱশালী। ড বাণীকান্ত কাকতিৰ নিচিনা মনীষীয়ে তেখেতৰ লিখনিৰ প্ৰসংগ কৈছে, বেজবৰুৱাৰ ৰচনা পদ্ধতিৰ প্ৰতি সবিশেষ মন নিদিয়াকৈ ৰাখিবলৈ যোৱাটো ভাষাৰ প্ৰতি অবিচাৰ কৰা হয়। বেজবৰুৱাদেৱৰ মৃত্যু এটা জাতীয় ক্ষতি। সেই ক্ষতিৰ পূৰণ হ'ব তেতিয়া যেতিয়া আমাৰ নতুন পুৰুষসকলে তেখেতৰ আদৰ্শ অনুগমন কৰি ন ন সৃষ্টিৰ ভাষা জননী বেদীলৈ বিবিধ অৰিহণা আগবঢ়াব। আজিৰ এই আলোচনাত ইমানখিনিয়ে আছিলে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'খন চাই ভাল পাইছে, আৰু যদি ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'খন শেষলৈ চোৱাৰ বাবে ধন্যবাদ।